আমি এই মুহূৰ্তত কৈছোঁ অসমৰ বিদ্যালয় খোলাৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে 1 ছেপ্টেম্বৰৰ পৰা পৰ্যায়ক্ৰমে খুলিব ৰাজ্যৰ বিদ্যালয়সমূহ নৱম আৰু দশম শ্ৰেণীৰ পাঠদান প্ৰণালীবদ্ধভাৱে আৰম্ভ কৰা যা চলাইছে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী এই বিষয়ে আলোচনা হৈছে স্বাস্থ্য বিভাগে ইতিমধ্যে গ্ৰীণ ছিগনেল দিছে অসমৰ কোভিড পৰিস্থিতি উন্নত হোৱাৰ বাবে বিদ্যালয় খোলাৰ এই পৰিকল্পনা যুগুতাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিদ্যালয় খোলাৰ বাবে বিশেষ এছঅপি প্ৰস্তুত কৰিছে আৰু ইয়াক বিদ্যালয় খোলাৰ আগে আগে সেই এছঅপি ৰাজহুৱা কৰা হ'ব শিক্ষামন্ত্ৰী ৰমেশ পেগুৱে সংবাদ মাধ্যমৰ আগত আজি এই ঘোষণা কৰিছে এক বৃহৎ ঘোষণা For more updates, like, share and subscribe this channel and press the bell icon